বাহিৰত দবাপিটা বৰষুণ। এজন গুৰুৱে তেওঁৰ 4জন শিষ্যক ক'লে যে তোমালোকক মই 4টা বস্তু দিম, সেই বস্তুকেইটাৰে মোক বাহিৰৰ পৰা পানী আনি দিয়া। প্ৰথমজনক এখন চামুচ দিলে, 2 নম্বৰজনক এটা গিলাচ দিলে, 3 নম্বৰজনক এটা মাগ দিলে আৰু 4 নম্বৰজনক এটা বাল্টি দিলে। গুৰুৰ কথা মতেই প্ৰথম শিষ্যজনে কম সময়ৰ ভিতৰতে চামুচখন ভৰ্তি কৰি গুচি আহিল। তেওঁ কোনো বৰষুণত তিতিব লগা হোৱা নাছিল। গিলাচ লোৱাজনেও অলপ বৰষুণত তিতিয়েই পানীখিনি ভৰাই গুচি আহিল। কিন্তু একেবাৰে বাল্টিং লৈ যিজন গৈছিল তেওঁ বহুত সময় বৰষুণত তিতিব লগা হৈছিল, কাৰণ বাল্টিটো ভৰ্তি হওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল। ঘূৰি অহাৰ পিছত গুৰুৱে তেওঁলোক 4জনক এটা কথা কৈছিল যে চোৱা, বাহিৰত বৰষুণ সকলোৰে বাবে সমান দি আছে। গতিকে যিজনে চামুচখন লৈ গৈছিলা তেওঁ কোনো কষ্ট নকৰাকৈ বহুত কম সময়ৰ ভিতৰতে পানীখিনি ভৰাই গুচি আহিলা। কিন্তু যিজনে বাল্টিটো লৈ গৈছিলা তেওঁ কষ্ট কৰি বৰষুণত তিতি 1 বাল্টি পানী লৈ আহিলে, আৰু তেওঁ বাল্টিংটোত যিমান পানী আনিছে তুমি চামুচখনত সিমান আনিব পৰা নাই। গতিকে আমাৰ সকলোৰে বাবে এই পৃথিৱীত সকলো বস্তুৱে সমানেই উপলব্ধ আছে। আপুনি কি লৈ গৈছে, চামুচখন লৈ গৈছে নে বাল্টিটো লৈ গৈছে, আৰু আপুনি কিমান সময় তিতিব পাৰিছে, কিমান কষ্ট কৰিব পাৰিছে, সেইটো নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত।